নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি আমাৰ ভাওনা আছে মাজুলীত, গতিকে তালৈ যাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ নাপাহৰিব। ধন্যবাদ। আমি বিতুপন্ত ঘৰ পালোহি। বাকী বিতুপন্ত ঘৰতে ভাত পানী খাই ৰেডি হৈ লৈছোঁ আৰু এইটো বিতুপন। বাকী এতিয়া আমি ঘাটলৈ যাম আৰু আজি সৰস্বতী পূজা আৰু আমিও যাব নোৱাৰিলোঁ সৰস্বতী পূজালৈ, কাৰণ আমাৰ ভাওনা আছে আৰু এই বাহনা কলেজৰ মুখতো দেখিবলৈ পাইছে গোটেই ল'ৰা ছোৱালী সমাগম। If the kingdom is overthrown, meet me at the cornerstone. I know that I can't be without you. This bond is solid gold. We're a diamond and an emerald. It took me forever to find you. 'Cause when it's all over, the love that you give will be there to guide you in every way. Now we've been through the cold and darkest days. The summer's calling. আমি আহি নিমাতী ঘাট পালোহি। আমাৰ ফেৰী দুটা পা আছে, সেইবাবে বাইক চাইক ওপৰত তুলিছে আৰু আমি আহি কমলাবাৰী ঘাট পালোহি। বাকী আউনীআটী সত্ৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিম আৰু Our dreams appear. I know that we can rise together. This vision that we share is ours. Together we can touch the stars. I know that we will see December. আমিও আহি আউনীআটী সত্ৰ পালোহি, গেটেদি সোমাবলৈ লৈছোঁ আৰু বাকী ভাওনা ঘৰো দেখুৱাম আপোনালোকক ভালদৰে। আমাৰ ৰাইজো এয়া আহি পাইছেহি। বাপ্পা লাইটেই লাইট গোটেইখন। ময়ো এইবাৰ প্ৰথম আহিছোঁ আউনীআটী সত্ৰৰ ভাওনা সমাৰোহলৈ। আহি ভালেই লাগিছে আৰু যথেষ্ট ডাঙৰকৈও পাতিছে। এয়া নাও খেলৰ নাম। ইয়াত দেখিবলৈ পাইছে শ্ৰীকৃষ্ণৰ ৰাসলীলা। মূৰ্তিসমূহ কিন্তু যথেষ্ট ধুনীয়াকৈ বনাইছে দেই, ক'ব লাগিব। ইয়াত ভাওনাত প্ৰদান কৰিবলগীয়া বঁটাসমূহো প্ৰদৰ্শন কৰা হৈছে। আমি আহি পেলাই ভাওনা ঘৰ পালোহি। বাকী ভোকো লাগিছে অলপ, সেইটো কাৰণে ভাত কেইটামান খাই লওঁ বুলি আহিছোঁ। বেনু দা ধুনীয়াকৈ হাঁহিছে। আমিও অলপ ভাওনা ঘৰৰ চাৰিকাষটো ঘূৰোঁ বুলি ওলাই আহিছোঁ। দোকান চোকানো চাম আৰু সুব্ৰত দাই জেলেপি খুৱাম বুলি কৈছে, জেলেপিও খামগৈ।
খাওঁ জেলেপি মোকো লাগে এই পবিত্ৰ ক্ষেত্ৰৰ পৰা আদৰণি জনাবৰ বাবে সম্পাদক প্ৰধান ৰাষ্ট্ৰদেৱক অনুৰোধ জনাইছোঁ আৰু তেখেতক আৰু খাওঁনে গ্ৰন্থ আগবঢ়াব সম্পাদক প্ৰসন্ন ভূঞা মেণ্ডা খাইছে আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ স্বাগতম জনাইছোঁ আৰু আজি ভাওনাৰ কাৰ্যসূচী শুভ দোকানো আৰু ক'ব লাগিব আৰু দেই গোটেই ভাওনা ঘৰৰ চাৰিকাষটো দোকানেই দোকান আৰু চ' এইকণতে এটা নতুন বস্তু দেখিবলৈ পাইছোঁ কিবা VIP বোলা লিখা আছে প্ৰথম দৰ্শনৰ ভাওনা আৰম্ভ হৈ আছে মানুহ দেখিছেই গোটেই ট্ৰেক্টৰৰ ওপৰে চুপৰে মানুহ গোটেই ভাওনা ঘৰ ভৰ্তি হৈ আছে ভাওনা চাবলৈ যাবলৈও ৰাস্তা নাই কেনিও ইমান মানুহৰ বাবে এইফালে পৰ্দাত চাবলগীয়া অৱস্থা হৈছেগৈ আৰু তথাপিতো আপোনালোকক ভাওনাৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথম দৰ্শনৰ ভাওনাখন হৈছে কুৰুক্ষেত্ৰ চ' সেইবাবে কুৰুক্ষেত্ৰ ৰণো আৰম্ভ হৈছে আৰু
প্ৰথম দৰ্শনৰ ভাওনাখন এদাই হ'ল চ' আমিও সেইবাবে ওলাই মেলি ৰেডি হৈ লৈছোঁ আপোনালোকেও দেখিছে সকলোৰে যি ব্যস্ততা আমাৰ ভাওনাও এদাই হ'ল বাকী খানা খাবলৈ বহিছোঁহি আৰু ভোকেও ইফালে পেটত ৰজন জনাই আছে ৰাতিপুৱা 4টা বাজিব হ'ল বাকী শুবলৈও জেগা নাই একেখন তুলিতেহে 5টা শুই আছোঁ বাকী পোহৰ হোৱাৰ লগে লগে আৰু ফেৰীলৈকে যামগৈ আৰু ৰাতিপুৱা 6টা বাজিবৰ হ'ল সেইবাবে আমি ফেৰীলৈ বুলি আহি আছোঁ আৰু ফেৰীও আমাৰ 7টাৰ পৰা আছে আমি আহি ঘৰ পালোহি আৰু টোপনিও পূৰা হেঁচা মাৰি ধৰিছে আৰু যদি আপোনালোকৰ আজি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ